हेलो एवरीवन गुड मॉर्निंग आपलोक सकलोके मैं अन्य एटा भिडिओ स्वागतम जानाइছো आशा करिছো भिडिओটো शेषলৈকে চাব আৰু যদিহে भिडिओটো চাই ভাল পায় लाइक कमेन्ट কৰিবলৈ নাপাহৰিব দেই ৰাতিপুৱাই উঠিয়ে ব্ৰাছ ব্ৰাছ কৰিলৈ এয়া প্ৰথমে ছোৱালীজনী স্কুলে যাবলৈ টিফিনে তৈয়াৰ কৰিছোঁ কাৰণ তাই ৰাতিপুৱা ভাত খাই নাযায় এতিয়া ভাত স্কুলটো সোনকালৰ পৰাই হ'ল ন 7:30টাৰ পৰা আগতে খাই গৈছিলে কিন্তু আজিকালি মানে সোনকাল হ'ল যে খাবলৈ মন নাযায় সেইকাৰণে টিফিনে লৈ যায় টিফিনত এয়া বনাইছোঁ কালি অকণমান ঠাণ্ডা ভাত আছিলে তাকে বোলো ভাত ভাজি বনাই দিওঁ এয়া বনাই আছোঁ মই বনাই লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ দেই আজি বতৰটো বৰ এটা ভালো নহয় বেয়াও নহয় মানে ৰ'দটো নিদিব চাগে বৰষুণে দিব নি বৰ গুমুহা মাৰি আছে বতৰটো অকণমান মানে কিবা গুপগুপকৈ গৰম এটা আছে ৰ'দটো দিয়াৰ ইমান আশা নাই মানে বৰষুণহে দিয়েগৈ নেকি এয়া তাইলৈ টিফিন চিফিন বনাই আজৰি হৈ এয়া ঘৰ ঝাৰু দিবলৈ লৈছোঁ ঘৰ দুৱাৰ সাৰি মেলি লৈছোঁ ঘৰ দুৱাৰ নহৰাকৈ বাহিৰ ঘৰতে স্কুলে পঠাবলৈও মন নাযায় ন ঘৰ দুৱাৰ চোতাল পদূলি চবটো সাৰিব লাগিব সেইখিনি সাৰি ল'লোঁ দেই তাইক বোলে খানা মানে কি টিফিন বনাই লোৱা আপোনালোকে দেখিলেই ৰাতিপুৱা সময়খিনিত যে ইমান খকা খুন্দা হয় নাই ইমান দিগদাৰ হয় ইটো নকৰিলেও নহয় সিটো নকৰিলেও নহয় তাতে এতিয়া স্কুল সোনকালৰ পৰা আৰম্ভ হ'ল 7:30টাৰ পৰা আৰম্ভ হ'ল স্কুল ঘৰৰ পৰা ওলাই যায় 7টালৈ 10 মিনিটমান থকাতে যায় মানে স্কুললৈ যিহেতু অকণমান দূৰ হয় ন আধা ঘণ্টামান লাগে আমাৰ ঘৰৰ পৰা স্কুললৈ 3 কিলোমিটাৰমান হ'ব চাগে সেয়াই এয়া ঘৰ সাৰি লৈছোঁ ভিডিঅ'টো ভইচ অভাৰ দিওঁতে ওচৰত শুনো আছে দেই ইমান উৎপাত কৰি থাকে নহয় ল'ৰাটোৱে আজি চাহকণ এয়া খাবলৈ লৈছোঁ চাহ খাই আপোনালোকক মোৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ যদি আকৌ কৈছোঁ যদি ভিডিঅ'টো চাই ভাল পায় কমেণ্ট কৰিবলৈ সময় নাপালেও এটা লাইক কৰিব কিন্তু দেই